বস্তাত কাঠআলু খেতি কিদৰে কৰিব পাৰি অতি সহজতে চাওক মই কিদৰে বস্তাত কাঠআলু খেতি কৰিব লৈছোঁ। ইয়াত আছে মাটি আগতে পচা গোবৰ, গৰু গোবৰ, গাহৰি পায়খানাটো আছিলে, মলটো, গছৰ পাত, শুকান খেৰ আদি পচি থকা জাবৰ জোথৰ লগাই আমি এইবিলাক বস্তাত ভৰাই দিব লাগিব। এইবিলাক পচন সাৰ হৈ আছে। অতি সহজতে আলুটো ডাঙৰ হ'ব। ইয়াত বস্তাটো ৰেডি কৰা হৈছে। ইয়াত আমি পচা জাবৰ জোথৰবিলাক ইয়াত ভৰাই দিছোঁ। অলপ মাটিটো আঁত খুৱাই দিছোঁ যাতে খাৰ হৈ নাথাকে। ইয়াত আলুটোৰ ওপৰত জাবৰ জোথৰ দি ঢাকি ৰাখিছিলোঁ যাতে আলুটো গেলি নাযায়। এইটো ক'ৰবাত শিপা ওলাইছেই। ই অতি সহজতে মাটিত ধৰি ল'ব। এতিয়া আলুটো আনি এই বস্তাটোত অলপ মাটিটো খান্দি লৈছোঁ। খান্দি লৈ ইয়াক এনেদৰে ৰাখি দিছোঁ। ইয়াৰ ওপৰত আৰু অলপ মাটি দিব লাগিব। এইটো চাইডে এইফালে কাগজডাল ওলাব। মাটি লগাই দিছোঁ কিনাৰত। অতি সহজতে শিপাটো মাটিখিনি ধৰি ল'ব। ইফালে এই গছডাল আছে, এই গছজোপাত বগাই যাব। যিমান দূৰলৈ যাব পাৰিব। কিনাৰত গছ এজোপা থাকিলে ভাল হয় আৰু যাতে বগাবলৈ সুবিধা হয়। গছজোপা 1 বছৰ থাকি যাবতো ইয়াত। ইয়াৰ ওপৰত আৰু মাটি দি দিছোঁ যাতে আলুটো লুকাই থাকে। আলুটো সদায় ওপৰত দিব লাগে, কিন্তু তললৈহে যাব। ইয়াত অলপ পানী দি দিব লাগিব। তেতিয়া মৰি থকা চান্স নাথাকে আৰু অতি সোনকালে শিপা আহিব। এতিয়াতো বাৰিষা দিন আহিছে। 1 মাহত ইয়াৰ পৰা গছ ওলাব। এতিয়া ইয়াত অলপ পানী দি দিছোঁ যাতে আলুটো ৰ'দত মৰি নাযায়। এইকেইদিন অলপ খৰাং হৈ আছে যে, বাৰিষা কাল অহাৰ লগে লগে পানী দিবলৈ দৰকাৰ নাই, তেতিয়া ওলাই আহিব। ইয়াত যেতিয়া ইয়াতে ওলাব গছডাল, তেতিয়া এডাল জেং পুতি দিম। ইয়াত গছত ধৰি ল'ব। ইমানে কাঠআলু এনেদৰে খেতি কৰিলে মাটিত গাঁত নখন্দাকৈ অতি সহজতে কৰিব পাৰি। বস্তাটো 1 বছৰৰ পাছত ফালি দিলে আলুটো ওলাই পৰে। এনেদৰে প্ৰতিবাৰে কাঠআলু খেতি কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।